ৰাকেশ বৰ্তমান পিতৃ এগৰাকী বহু 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 সৌভাগ্যৱান ব্যক্তি এইটোৰ কাৰণে কৈছোঁ বিকজ তেখেতে এগৰাকী পুত্ৰী সন্তানৰ বাপেক হৈছে মানে ছোৱালী সন্তানৰ তেখেত বাপেক হৈছে গতিকে মই সকলোকে নমস্কাৰ আৰু বহুত বহুত মৰম শুভেচ্ছা ভিডিঅ' কোৱাৰ মতে সকলোৱে গম পাইছে পৰহি অৰ্থাৎ আজি 26 তাৰিখে মই দেউতাক হ'লোঁ পাপা হ'লোঁ আৰু আচলতে সৌভাগ্যৱান মোৰ খুব মৰমৰ এজনী ছোৱালী ভগৱানে দিছে মই আৰু মোৰ পত্নী ৰিচা চ' আমি দুজন খুব সৌভাগ্যৱান আৰু সেইকাৰণে আচলতে আজি আমি সকলোৱে লগ হ'লোঁ হঠাৎ লগ হ'লোঁ মই 9:45লৈকে ঘৰত আছোঁ আৰু এটেণ্ডেণ্ট আজি ভৃগু আছিলে আৰু প্ৰেম পল্লৱী এটেণ্ডেণ্ট আছিলে চ' আমি গোটেইখিনি একেলগে ওলাই আহিলোঁ আৰু ওলাই আহি আমি লগ হৈ কথা বতৰা পাতি চ' কাইলৈ চাগে ৰিলিজ দিব মোৰ ৱাইফক আৰু মোৰ কন্যাক তাৰপিছত আমি ঘৰলৈ আহিম আকৌ এতিয়ালৈকে মই ফটো একো দিয়া নাই আৰু ঘৰলৈ অহাৰ পিছত মই ফটো দিম চাগে তো সকলোকে বহুত বহুত মৰম দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে খুব বেছি মৰম কৰে আৰু আশীৰ্বাদ যাতে দিয়ে মোৰ কন্যা সন্তান দিলে তো সেইটোৱে মোৰ মৰম আৰু আশীৰ্বাদ বেটি বচাও বেটি পঢ়াও হা চ' সেই কথাটো চাগে আমি পুনৰবাৰ ক'বলৈ বিচাৰিম এইটোৰ কাৰণে যে পক্ষপাতিত্ব আমি সকলোৱে যে সমাজখনত যদি কোনোবা ক্ষেত্ৰত মহিলা সবলীকৰণ হৈ আছে সেইখিনি সময়ত উইমেন এম্পাৱাৰমেণ্ট আমি সমান্তৰভাৱে দেখিবলৈ পাইছোঁ যে সেইখিনি সময়ত এগৰাকী ৰাইজৰ নাগৰিক হয় ৰাইজৰ ব্যক্তি হৈ পেলাই ৰাখিছে এগৰাকী ছোৱালী সন্তান পাইছে তাতকৈ বেছি ভাল খবৰ আমাৰ কাৰণে চাগে বেলেগ একো নাই বহুতে কংগ্ৰেচুলেট কৰিছে ৰাকেশটো থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ চ' মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট নিজৰ বেটি নামটো আমি আজি ৰিভিল নকৰোঁ নামটোৰ কাৰণে বেলেগ নামটো ফাইনেল হৈছে এণ্ড লাকিলি এটা নাম যিকেইটা নাম সি চিলেক্ট কৰিছিলে আৰু মই যিকেইটা নাম চিলেক্ট কৰিছিলোঁ এটা নাম সি ফাইনেল কৰা নামটোৰ লগত মোৰ নামটো মিলিছে ভেৰি ইম্পৰ্টেণ্ট কমন হৈছে মানে নকলৰ যোনটো কমন হয় সেইটো কমন হৈছে আৰু নে কমন আহিছে চ' গতিকে সি আমাৰ মই তেখেতৰ ছোৱালীক মানে মোৰ ভতিজীক মই কি নামেৰে মাতিম সেয়া মোৰ ব্যক্তিগত কথা মই মাতিম এটা নামে মোৰ নামটো মই কৈ দিওঁ তই যি নামেৰে মাতো হোৱাট এভাৰ ডাজন্ট মেটাৰ মই তেখেতক মাতিম নাইৰা NYRA এই নামটোৰ মিনিং হৈছে সৰস্বতী মাৰ আন এটা নাম NYRA এইটো নাইৰা শ্ৰী নাইৰা মাই গড এজনী হামিয়াই আছিলে মটকী মৰাণজনী মটকী এইজনী